Hi guys, welcome back to our channel. সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেতো জানেই যে মই মুম্বাই আহিছোঁ আৰু মুম্বাইত কিয় আহিছোঁ আপোনালোক জনাব বুলি ভাবি আছিলোঁ কিন্তু জনোৱা নাছিলে। মই মুম্বাই আহিছোঁ দেউতাৰ চেকআপৰ কাৰণে আৰু চেকআপ ভালদৰে হৈ গ'ল আৰু এতিয়া আমি ক'ত আছোঁ কেনেকৈ আছোঁ আপোনালোকক চাওকচোন আপোনালোকে। আমি আছোঁ মুম্বাইৰ অসম ভৱনত আৰু এই অসম ভৱনটো হৈছে নতুন মুম্বাইৰ ৱাচি নামৰ চহৰখনৰ ছেক্টৰ 13ত আৰু অসমৰ পৰা যিখিনি মানুহ মানে ট্ৰিটমেণ্টৰ কাৰণে আহে ইয়াত থাকিব পাৰে। আৰু এই দুৱাৰখনৰ নাম হৈছে লাচিত দুৱাৰ। ভিতৰত সোমায়ে পাব এটা ডাঙৰ শৰাই, মানে এনেকুৱা নালাগে যে আমি বাহিৰত আছোঁ, ভিতৰত সোমোৱাৰ পিছতে পূৰা একদম অসমত থকাৰ নিচিনাই লাগিব। সকলোতে জানেই যে অসমত কৰ্কট ৰোগৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে আৰু যদি আমি বাহিৰত আহি ট্ৰিটমেণ্ট কৰিব লগা হয় তেতিয়া যদি হোটেল বা এনেকৈ ৰুম ভাড়া কৰি থাকোঁ তেতিয়াহ'লে বহুতখিনি খৰচ আহি পৰে আৰু এক্সট্ৰাকৈ বেমাৰৰ খৰচখিনিতো আছেই। কিন্তু ইয়াত দীপশিখাৰ তত্ত্বাৱধানত আপুনিও বহুতখিনি সকাহ পাব। ইয়াত থকাখিনি হয়তো বহুত কম খৰচতে হ'ব, প্ৰায় ফ্ৰী বুলিয়ে ক'ব পাৰি। যিহেতু বিল্ডিংটো 4 মহলীয়া সেইকাৰণে পেচেণ্টক নিয়াৰ কাৰণে ইয়াত লিফ্টৰ ব্যৱস্থাও আছে। এই দীপশিখাৰ নামৰ সংস্থাটো থকাৰ পৰা অসমৰ মানুহখিনিৰ বহুতখিনি সুবিধা হৈছে, কাৰণ ইয়াত যদি এনেকুৱা হয় যদি কোনোবাৰ ট্ৰিটমেণ্ট কৰিব পইচাও নাথাকে ন, দীপশিখাৰ যিখিনি মানুহ আছে কৰ্মকৰ্তা আছে সেইখিনি মানুহেও বহুতখিনি সহায় কৰে। আৰু ইয়াৰ ছিকিউৰিটিৰ বাবে কি ৰাখিছে চাওকচোন, মোৰ ওচৰত যাব ভয় লাগে সেইকাৰণে খুৰাই মাতি আছে, চাবচোন কেনেকুৱা কৰে। চিনাকি মানুহখিনি পালে আৰু সিহঁতক একো নালাগে, পূৰা ওচৰতে থাকিব। খুৰাই মোক মাতি আছে কিন্তু মোৰ জানেইতো ভয় লাগে, তাৰপিছত ওচৰত যাব নোৱাৰে, দূৰৰ পৰাই চাই আছোঁ। আৰু ইয়াত সকলোখিনি বহুত চাফ চিকুণ কৰি ৰখা হয়, একদম পূৰা বীজাণুমুক্ত বুলিয়ে ক'ব পাৰি। সদায় চাফা কৰি, ইয়াত বহুত কৰ্মকৰ্তা আছে, সকলোখিনিয়ে সদায় এইখিনি চাফা কৰি ৰাখে। আৰু অসমৰ পৰা বহুতখিনি মানুহ আহিছে আৰু ইয়াত থাকি ট্ৰিটমেণ্ট কৰি ঘৰলৈ উভতি গৈছে। বহুত লাখ লাখ মানুহ আহিছে ইয়াত চিকিৎসাৰ বাবে আৰু এনেকেই ইয়াত থাকে। এতিয়া আমি গৈ আছোঁ ইয়াত কেণ্টিনখনলৈ, ইয়াত কেণ্টিনো আছে। আৰু এই কেণ্টিনখনতো আপুনি বহুত কম খৰচতে ৰাতিপুৱা দুপৰীয়া ৰাতি 3 সাঁজৰে আহাৰ পাব আৰু বহুত কম খৰচতে হৈ যায়। ইয়াত সকলোখিনি খাদ্য সামগ্ৰী বনোৱা হয়। ইয়াতো বহুত কৰ্মকৰ্তা আছে যিয়ে দিন ৰাতি বহুত কষ্ট কৰি সকলোখিনি চাই বা বনাই মেলি দিয়ে। ইয়াত থাকিলে এনেকুৱা নালাগে আপুনি যে অসমৰ বাহিৰত আছে, ইয়াত থাকিলে এনেকুৱা অনুভৱ হয় যে আপুনি অসমতে আছে, সকলোখিনি একদম ঘৰুৱা পৰিৱেশৰ নিচিনাই লাগে। আৰু কেণ্টিনৰ কাষতে মন্দিৰ আছে, ইয়াত ৰাতিপুৱা গধূলি ধূপ ধূনা জ্বলোৱা হয় আৰু সকলো মানুহে ইয়াত প্ৰাৰ্থনা কৰে। মন্দিৰটোৰ কাষেৰে ইয়াত ছাদ আছে, ছাদত কাপোৰবিলাক মেলি দিয়া হয়, যিহেতু মেডিকেলৰ পৰা আহিলে কাপোৰ সকলোখিনি ধুই দিব লগা হয়, সেই চবখিনি ইয়াত মেলি দিব পাৰি। বৰ্তমান ইয়াত কাম চলি আছে, কাম হোৱা নাই, কৰিব আৰু লাহে লাহে। এইটো অসম ভৱন, ইয়াত লিখাই আছে ডাঙৰ ডাঙৰকৈ। হয়তো 3-4 বছৰত কমপ্লিট হ'বগৈ কামবোৰ, কৰি আছে লাহে লাহে। যিহেতু পেচেণ্টৰ বাকীবিলাক ৰুম দেখুৱাটো ভাল নহয় সেইকাৰণে ভাবিলোঁ আমাৰ ৰুমটোৱে দেখাই দিওঁ, আমিনো ক'ত কেনেকুৱা আছে, চব পূৰা চাফা কৰি আছে। ব'লক আমাৰ ৰুমটোলৈ যাওঁ। ইয়াত এনেকৈ এটা ৰুমত 5টা পৰিয়ালৰ কাৰণে বিচনা আছে আৰু ইয়াত থাকি আপোনাৰ এনেকুৱা নালাগে যে আপুনি ঘৰত নাই বেলেগত আছে, চবখিনিয়ে মানে আপোন আৰু ইয়াত আহিলে এটা নতুন সম্পৰ্কহে গঢ়ি উঠে সকলোৰে লগত, নতুন চিনাকি, নতুন মানুহবোৰৰ মাজত সঁচাকৈ ভাল লাগে থাকি। মানে সকলোৱে এটা একদম পৰিয়ালৰ নিচিনাকৈ থাকে, কোনো ভেদ ভাৱ নাই, সকলো সমান। আৰু এনেকৈ বেলকনিৰ পৰা গোটেই পৰিৱেশটো বহুত ধুনীয়া।
সন্ধিয়া টাইমততো আৰু বেছি ভাল লাগে থাকি পেলাই। আৰু এই অসম ভৱনৰ পৰা হস্পিটেল নিয়াৰ কাৰণে গাড়ীও ব্যৱস্থা কৰা আছে, মানে ৰাতিপুৱা 7টা বজাত গাড়ীও যায় ইয়াৰ পৰা। আৰু ইয়াত চাওক বিভিন্ন ধৰণৰ শাক পাচলিও খেতি কৰিছে। ইয়াৰ মানুহখিনি বহুতৰ লাগি যায় ন, ছমাহ এবছৰ ইয়াতে থাকিব লগা হৈ যায়। ইয়াতে চবখিনিয়ে কৰিছে, মানে একদম আৰু ঘৰুৱা পৰিৱেশ এটা, সকলোখিনিয়ে পাব ইয়াত। তুলসী গছো পাব, মানে নোহোৱা বস্তু একোৱেই নাই। বিল্ডিংবোৰ চাওকচোন কিমান ডাঙৰ ডাঙৰ। মুম্বাই আৰু মায়ানগৰী বুলি এনেই ক'বনে। যিহেতু গোটেই অসম ভৱনটো দেখুওৱাটো সম্ভৱ নহয়, কাৰণ ইয়াত বহুত পেচেণ্ট আছে, চ' ভালকৈ দেখুৱাবও নোৱাৰি। সেইকাৰণে অলপমান এনেই দেখাই দিলোঁ আৰু, যদি কোনোবাই বিচাৰে আৰু ট্ৰিটমেণ্টৰ কাৰণে ইয়াত আহিব পাৰে। আৰু ইয়াত একো অসুবিধা নোহোৱাকৈ আপোনালোকে ট্ৰিটমেণ্টবোৰ কৰি নিব পাৰে। ইয়াত ছমাহ এবছৰ যিমান দিন থাকিবলগীয়া হয় থাকিব পাৰে। আপোনালোকেতো গম পালেই যে মুম্বাইত কিয় আহিছোঁ আৰু মুম্বাইত ক'ত কেনেকৈ আছোঁ। যদি আপোনালোকেও চিকিৎসাৰ বাবে মুম্বাই আহিব বিচাৰে, তেনেহ'লে অসম ভৱনত থাকি চিকিৎসাসমূহ কৰিব পাৰে। কাৰণ বাহিৰত আহিলেতো বহুতখিনি খৰচ হৈ পৰে, তাতে এক্সট্ৰা ৰুম লৈ থকাটো হয়তো অসুবিধা হৈ পৰে। আপুনি অসম ভৱনত সকলোখিনি সুবিধাই পাব, মানে যদি পেচেণ্টৰ কাৰণে ভাত পানী বনায়ো ল'বলগীয়া হয়, তেতিয়াহ'লে সেইখিনিও বনাই ল'ব পাৰিব। ইয়াত কেণ্টিনত সকলোখিনি সুবিধা আছে। আৰু যদি কোনোবা আহিব বিচাৰে তেনেহ'লে মোক ইনষ্টাগ্ৰামত মেছেজ দিব। মোৰ ইনষ্টাগ্ৰামৰ তলত আহি আছে, মেছেজ দিলে মই আপোনালোকক ইয়াৰ যিখিনি ফোন নম্বৰ আছে বা যোগাযোগৰ যিখিনি ব্যৱস্থা আছে সকলোখিনি দি দিম, আপোনালোকে বুকিং কৰিব পাৰিব। যিহেতু আজি মুম্বাইত মোৰ শেষ দিন, কাৰণ অহাকালি আমি যাম, সেইকাৰণে ভাবিলোঁ ভগৱানকো ধন্যবাদ জনাই আহোঁ। ইয়াৰ মানুহখিনিয়ে সিদ্ধিবিনায়ক মন্দিৰ, মানে গণেশৰ যিটো মন্দিৰ আছে সেইটো বহুতখিনি মানে, ত' তালৈকে যাওঁ আৰু আপোনালোককো দেখাওঁ। আৰু এয়া আমি আহি সিদ্ধিবিনায়ক টেম্পল পাই গ'লোঁ। আমি য'ত আছিলোঁ, মানে অসম ভৱনৰ পৰা বহুত বেছি দূৰ নহয়, 30-40 মিনিটত পাই যায়। আৰু এতিয়া আমি ভিতৰলৈ গৈ আছোঁ। মুম্বাইত বসবাস কৰা সকলোখিনি মানুহেই এই মন্দিৰটোক বহুতখিনি মানে, আৰু প্ৰায় প্ৰতিদিনেই ইয়াত পূজা অৰ্চনা কৰিব আহে। মঙলবাৰটো আৰু বেছি ভিৰ হয় সেইদিনা, কাৰণ গণপতিৰ বাৰ হয়। আজিও আছে মানুহ বহুত, তথাপিতো মঙলবাৰতকৈ কম হয়। আৰু এই মন্দিৰটোত এটা বিশেষত্ব আছে, ইয়াত আপোনালোকে যিটো মনোকামনা বিচাৰি পূজা অৰ্চনা কৰে সেই মনোকামনাবোৰ পূৰ্ণ হয় বুলি শুনিছোঁ। সেইকাৰণে আজি আমিও আহিলোঁ দৰ্শন কৰিবলৈ। পুৰা লাইন পাতি পাতি গৈ আছোঁ এতিয়া দৰ্শনৰ ঠাইলৈ। এয়া মেইন মন্দিৰটো, ইয়াত সকলো পূজা অৰ্চনা আমি কৰিলোঁ, কৰি ওলাই আহিলোঁ। যিহেতু পূজা অৰ্চনাত বহুত ভিৰ, চ' মোবাইলত এনেকৈ ভিডিঅ' কৰাটো সম্ভৱ নহয়। আৰু মন্দিৰটোৰ পৰিৱেশটো বহুত ধুনীয়া, মানে সকলোখিনি বনাই আছে এতিয়া, আৰু ছাইডৰ ফালে আৰু কিবা কিবি বনাব। মানে সঁচাকৈ কৈছোঁ, বহুত ভাল লাগিছে আহি ইয়ালৈ। আমিতো সকলোৱে জানোৱেই যে গণেশৰ বাহন মূষক, মানে নিগনি, আৰু এই নিগনিবোৰৰ কাণত যিটো মনোকামনা বিচৰা হয় সেইখিনি পূৰণ হয়। সেইকাৰণে ময়ো বিচাৰিলোঁ, যেতিয়া পূৰণ হ'ব আপোনালোকক কৈ দিম। আৰু মন্দিৰৰ আশে পাশে বিভিন্ন ধৰণৰ দোকান পাহাৰো আছে, এতিয়া চাই লওঁ কিবা কিবি। আৰু আহি এটা ভাল লগা বস্তু পালোঁ, এই দৰ্জাত ওলোমোৱা, দেখি ভাল লাগিছে, ভাবিলোঁ লৈ লওঁ, চিন হিচাপেও থাকি যাব। আৰু এইখিনি লৈ আমি ইয়াৰ পৰা ওলাই দিম, আৰু ওলাই কিবা এটা খাই ল'ম, যিহেতু ৰাতিৰ পৰা একো খোৱা নাই। এয়া চাওকচোন দেউতাৰ হাঁহি পুৰা। আৰু এতিয়া চেণ্ডউইচ বনাব দিছোঁ, ফাৰ্ষ্ট টাইম চেণ্ডউইচ ট্ৰাই কৰিম। মন্দিৰৰ পৰা আহি ৰুম পাই গ'লোঁ, পাই এতিয়া ৰেষ্ট লৈ লওঁ, কালিতো আমি যামগৈ।
সেইকাৰণে নেক্সট ভিডিঅ'টো আপোনালোক একদম ঘৰত গৈ লগ পাম। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। বাই বাই।